নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ আৰু লগতে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই যাব ওলাইছোঁ উত্তৰ গুৱাহাটী ষ্টেট আউনীআটী সত্ৰলৈকে। আজি তাতে ভাগৱত পাঠ যি গতিকে পহিলা ভাদ মাহৰ পৰাই সকলো সত্ৰ নামঘৰত শাস্ত্ৰপাঠ আৰু নাম কীৰ্তনৰে মুখৰিত হৈ আছে। গতিকে আজি সেই যি গতিকে মোৰ গুৰুগৃহ তাতে আজি ভাগৱত পাঠ কৰিব যাম বুলি ওলাইছোঁ আৰু আপোনালোককো তাৰে কিছু পৰিৱেশ দেখুৱাম বুলি ভাবিছোঁ। আহক মোৰ লগতে আপোনালোক সকলোকে লৈ যাওঁ আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক লৈ যাওঁ। আহি শৰাইঘাট দলং পালোঁ। শৰাইঘাট দলং পাৰ হোৱাৰ পিছতে অকণমান সময়ৰ পিছত আমি সত্ৰখন পাম। চাই থাকক। সময়ৰ পিছত গুৱাহাটীৰ মাজে মাজে আহি এতিয়া উত্তৰ গুৱাহাটী ষ্টেট আউনীআটী সত্ৰত আহি উপস্থিত হৈছোঁহি। ইয়াৰ কিছু পৰিৱেশ অকণমান সময়ৰ পিছত আমি ভাগৱত পাঠ আৰু নামৰ অনুষ্ঠানৰ পৰিৱেশ দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে চাই যাব।
এইটোৱে হৈছে গেষ্ট হাউচ আৰু লগতে যিকোনো সদস্য বা অতিথি আহিলে ইয়াতে থাকিব পৰা সুবিধা আছে আৰু লগতে যিকোনো অনুষ্ঠান হ'লে এইটো হৈছে গেলাৰী আৰু লগতে ষ্টুডিঅ'ম বুলি ক'ব লাগিব আৰু লগতে এইখন হৈছে ষ্টেজ গতিকে যিকোনো অনুষ্ঠানবিলাক ইয়াতে কৰে সত্ৰাধিকাৰ প্ৰভু আহিলে সত্ৰাধিকাৰ যেতিয়া আহিব তেতিয়া সত্ৰাধিকাৰী সত্ৰত আহিলে সত্ৰৰ মোৰ পিছফালে থকা গৃহটোৱে হৈছে সত্ৰাধিকাৰৰ বাহা গতিকে তাতে সত্ৰাধিকাৰী থাকে আৰু লগতে সেই বাহাটোৰ ভিতৰতে এটা কোঠালি আছে তাতে শৰণ গৃহ আছে সত্ৰাধিকাৰী ইয়াতে শৰণ ভজন বাৰু অঞ্জনীয়ে কৰি দিয়ে শৰণ তাতে দিয়া হয় আৰু সত্ৰাধিকাৰৰ বাহা হৈছে এইটো তাৰ দৃশ্য আপোনালোকক দেখুৱাম নিশ্চয় ভিডিঅ'ত আপোনালোকে চাই যাব সকলো ভিডিঅ' অন্তলৈকে এইটোৱে হৈছে সত্ৰাধিকাৰৰ বাহা আৰু এইটো কোঠালিতে সত্ৰাধিকাৰ প্ৰভুৱে আহিলে শৰণ দিয়ে এইটোৱে হৈছে কোঠালিতে শৰণ গৃহ নমস্কাৰ আমি আউনীআটী সত্ৰত আজি বৰ্তমান আহি উপস্থিত হৈছোহি আজি মোৰ লগত আছে আউনীআটী সত্ৰৰ বৰপূজাৰী বা মোৰ অঞ্জনীয়া গুৰু গতিকে তেওঁৰ ফালৰ পৰাই আমি সত্ৰখনৰ বিষয়ে অকণমান জনোৱা হওক আৰু লগতে তেওঁ অকণমান জনাব সত্ৰখন কেনেকুৱাকৈ চলি আছে বা সত্ৰখনৰ বিষয়ে অকণমান দিয়ক প্ৰভু আপুনি কওকচোন হয় আউনীআটী সত্ৰৰ 16খন শাখা সত্ৰ আছে 16খন শাখা সত্ৰৰ ভিতৰত উত্তৰ গুৱাহাটী সত্ৰখনৰ পৰা শাখা সত্ৰৰ 2 নম্বৰ স্থানত উত্তৰ গুৱাহাটী সত্ৰ আছে আৰু 2 নম্বৰ স্থানত থকা সত্ৰখন আমাৰ হেমচন্দ্ৰ গুৰুৱে এই সত্ৰখনৰ প্ৰাকৃতিক সৌন্দৰ্য ব্ৰহ্মপুত্ৰখনৰ মহাবাহু ব্ৰহ্মপুত্ৰক আগ কৰি পেলাই উত্তৰ গুৱাহাটীত সত্ৰ প্ৰতিষ্ঠা তেখেতে ভালকৈ ভকত বৈষ্ণৱ থকা মেলা সকলোখিনি ব্যৱস্থাৰে তেখেতে সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে আৰু সেই প্ৰতিষ্ঠিত তেতিয়া বহুতেই ইয়াত আউনীআটী সত্ৰৰ শাখা সত্ৰত বহুকেইজন ভকত আছিলে আৰু সেই ভকতসকলে ইতিমধ্যে পৰলোক প্ৰাপ্তি হৈছে তাৰ ভিতৰতে নতুনকৈ নল মৰিছে গজালি উঠিছে এতিয়া নতুন প্ৰজন্মৰ বৈষ্ণৱ ভকত আহি ইয়াত আছেহি আমিও অহা আজি 2 বছৰ হৈছে ইয়াত আমাৰ বৰপূজাৰী দায়িত্ব আছিলে মূল সত্ৰত আমি আহিব দিয়া দায়িত্বত আছিলোঁ এতিয়া আমি বৰপূজাৰী দায়িত্বত থাকি পেলাই ৰাইজৰ যি পাৰিছোঁ যেনেকৈ পাৰিছোঁ মানে কৰ্মৰ আগভাগ ল'বলৈ প্ৰভুৰ আজ্ঞা অনুসৰি আমি লৈছোঁ আৰু সেইমতে ইয়াত সকলোৱে আহি মানে এতিয়া ভাদ মাহৰ উদ্দেশ্য ইয়াতে মানে 3টাই ডাঙৰ উৎসৱ হয় এক হ'ল কাতি মাহৰ পালনাম উৎসৱ 3দিনীয়া কাৰ্যসূচীৰে হয় আৰু দুইটো হ'ল আপোনাৰ মাঘৰ বিহু এক মাঘী পূৰ্ণিমা নাম যজ্ঞ হয় আৰু ইয়াত বিভিন্ন দলসমূহ আহি পেলাই ইয়াতে নাম পৰিদৰ্শন কৰে তাৰপিছতে প্ৰভু ঈশ্বৰে আজি 2 বছৰ হৈছে ইয়াত কাতি বিহুৰ এটা উদযাপন হৈছে তাত তুলসী পূজা আৰু আকাশবন্তি ব্যৱস্থাপনা কৰিছে এইখিনি আমাৰ এইখন সত্ৰৰ মূল উৎসৱ তাৰ ভিতৰতে 2012 চনত বৰ্ণিল সমাৰোহ পাতিছিলে উত্তৰ গুৱাহাটী সত্ৰত এতিয়া তেখেতৰ মনত এটা আশা পুহি আছিলে যে অসমৰ নামঘৰসমূহৰ ইতিহাস সম্বলিত প্ৰায় 5000 নামঘৰৰ ইতিহাস
তেখেতে যুগুত কৰি পেলাই 5,000 নামঘৰৰ অসমত থকা সেই নামঘৰবিলাকৰ ইতিবৃত্তি কিতাপ ইতিমধ্যে 2টা খণ্ড ওলাই গৈছে আৰু 3 নম্বৰ খণ্ডটো এতিয়া লাষ্টত উৎসৱত প্ৰকাশ হ'ব। আৰু গতিকে সেইকাৰণে অসমৰ যিমানবিলাক থাকি যোৱা নামঘৰ আছে সেইবিলাকৰ ইতিবৃত্তি বিচাৰিছে আৰু আমাৰ প্ৰত্যেকৰে কমিটি বনাই দিছে আৰু সেই কমিটি অনুযায়ী এই আগন্তুক উৎসৱটোত সকলোৰে সহায় সহযোগত সাফল্যমণ্ডিত হ'ব। আৰু সেয়ে গোবিন্দৰ ওচৰত সকলোৰে প্ৰাৰ্থনা। এনেই এতিয়া যদি আমি ক'ব যাওঁ এইখন সত্ৰৰ বিশেষ শিষ্য এনেই কিমানমান হ'ব লাগে এতিয়া আপোনাৰ ফালৰ পৰা কোন যায় শিষ্য আমাৰ ইয়াত শিষ্য বোলোতেনে আমাৰ যিসকল ইয়াত মানে গোবিন্দত আশ্ৰয় লোৱা শৰণীয়া ভকতক শিষ্য বুলি কোৱা হৈছে। আৰু সেই শিষ্য আমাৰ আউনীআটী সত্ৰত এতিয়া 25 লাখৰো অধিক শিষ্য আউনীআটী সত্ৰৰ শিষ্য আছে। সেইদে বুলি অকল উত্তৰ গুৱাহাটীতেই নহয়, অসমৰ ধুবুৰী বা শদিয়ালৈকে বিভিন্ন জনজাতি লোকসকলেও আউনীআটী সত্ৰৰ শিষ্য, ৰাভা বা হওক বা বড়ো হওক কছাৰী হওক সকলো সম্প্ৰদায়ৰ লোকেই আউনীআটী শিষ্য আৰু সকলোৱে আমাৰ সম্বন্ধ। এনেই সত্ৰৰ ভকতৰ এতিয়া এনেকৈ সকলোৱেতো ঠিকেই চলি আছে। বৈষ্ণৱসকলৰ এতিয়া ধৰক সকলো ফালৰ পৰা আমাৰ সত্ৰৰ এটা পৰম্পৰা আছে, এইবোৰ শাখা সত্ৰ। আৰু ইয়াত আমাৰ কিছু শিষ্য গাঁও আছে। আমি অৱশ্যে ৰাইজৰ ওচৰলৈ ফুৰিবলৈ যাব লাগে, কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আমি উৎসৱ আদি বা কিবা সহায় সহযোগত ৰাইজৰ ওচৰত কাষ চাপিব নোৱাৰা হৈছে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে। প্ৰাকৃতিক দুৰ্যোগ হ'লে ৰাইজে নিজে নিমন্ত্ৰণ কৰিব আৰু তেতিয়া আমি গৈ পেলাই ৰাইজৰ মাজত সত্ৰীয়া সম্পৰ্কৰ কিবা আলাপ আলোচনা বা সত্ৰৰ উদ্দেশ্য কি আৰু ৰাইজৰ সত্ৰৰ প্ৰতি থকা মৰম স্নেহ শ্ৰদ্ধা এইবিলাকৰ সম্পৰ্কে আমি তালৈ যাওঁ আৰু সকলোৱে আমি দেখা শুনাকৈ সকলোৱে আলাপ আলোচনা কৰোঁ আৰু সেইখিনিয়ে হ'ল সত্ৰৰ মূল উদ্দেশ্য। ধন্যবাদ আপুনি সত্ৰৰ বিষয়ে জনোৱাৰ কাৰণে। আৰু লগতে এতিয়াতো আপুনি সমস্ত ইয়াৰে কৰ্মখিনি চলাই থাকিবলগীয়া হৈ আছে। আমি নিমিত্তহে, মূল বস্তু হ'ল গোবিন্দ, গতিকে যাৰ য'ত ভাগ্য থাকে সেইমতে কৰ্ম হয়। ভাল। আৰু এনেকৈ অনুষ্ঠান ভাগি চলি যাওক আৰু লগতে আপোনালোক সকলেও যিবিলাকে ভিডিঅ' ভাগি চাই আছে সকলোৱে আহক আৰু লগতে এই সত্ৰ পৰিদৰ্শন কৰি লগতে এই মহাপ্ৰভুৰ সান্নিধ্য পাওঁ আৰু লগতে এই গুৰুজনাৰ আশীষ লাভ কৰক বুলি আমাৰ অনুৰোধ। আমি এইখিনিতে আপোনাক ধন্যবাদ জনাইছোঁ।